মানুহ ৰিয়েল হোৱাটো বেছি জৰুৰী তুমি যেনেকুৱা তেনেকুৱাই আৰু মোৰ আগত যদি তুমি বেলেগ এটা প্ৰিটেণ্ড কৰা যে তুমি একদম শান্ত শিষ্ট বা ময়ো যদি তোমাৰ আগত প্ৰিটেণ্ড কৰিবলৈ যাওঁ মই একদম সহজ সৰল একদম মানুহৰ মনত কিবা এটা সোমাই আছে যে মানে সহজ সৰল হ'ব লাগে মানুহ মানে সহজ সৰল হ'ব লাগে কিন্তু মই ভাবোঁ মানুহ সৎ হোৱাটো বেছি দৰকাৰী সৎ হ'ব লাগে মানুহ তুমি যদি মানে তুমি এক্সট্ৰভাৰ্ট যদি তুমি এক্সট্ৰভাৰ্টে আৰু তুমি লোকক দেখুৱাই পেলাই তুমি মানে শান্ত হৈ থাকিব নালাগে বা তুমি যদি বহুত বেছি কথা কোৱা তুমি কথাই কোৱাচোন চবৰ আগতে তুমি ৰিয়েল হৈ থাকা কিয় এনেকুৱা মানুহ ভাল হ'ব নোৱাৰে নেকি সৎ হোৱাটো বেছি জৰুৰী ভাল চব মানুহ হ'ব পাৰে ন ভাল ভাল কথা কৈ পেলাই নহয় জানো মোৰ মতে সৎ হোৱাটো জৰুৰী দেই কাৰণ একদম মানে ধৰা খঙাল মানুহ এজনো সৎ হ'ব পাৰে বা একদম মদাহী মানুহ এজনো সৎ হ'ব পাৰে মই চব মানুহ তেনেকুৱা হোৱাটোৱে বিচাৰোঁ তাৰমানে ৰিয়েল হওক সৎ হওক মুখা এখন পিন্ধি পেলাই মানে বেলেগ শ্ব' নকৰক জাগে